পিছৰ ৰোগীজন ভিতৰলৈ সোমাই আহক। আপোনাৰ কি সমস্যা হৈছে কওকচোন? বাইদেউ বহুত দিনৰ পৰা মোৰ কাহটোৱে নেৰা হৈছে। এই দৰৱ খাইছোঁ ভালেই পোৱা নাই। কিবা ঔষধ দিয়কচোন, কিবা ঔষধ আপুনিয়ে দিয়ক ভাল হ'বলৈ। ঠিক আছে, চিন্তা নকৰিব। এনেকুৱা কাহ হয় মই আপোনাক দৰৱ দিম, খালে ভাল হ'ব নিয়মিত। এইটো দৰৱ দিছোঁ, আহাৰৰ পাছত জোকাৰি জোকাৰি দিনে দুবাৰকৈ খাব, লওক। হ'ব বাইদেউ, মই বাৰু এইটো কেইদিন খাই চাওঁ বাৰু। আহাৰৰ পাছত মই বাৰু জোকাৰি পেলাই খাম বাৰু। নেক্সট পেচেণ্টক পঠাই দিয়ক। বাইদেউ, মই আকৌ আহিলে আপোনাৰ ওচৰত। অঁ, আপুনি ঔষধ সময়মতে খাইছে নহয়? ভাল পোৱা নাই নেকি? ঠিক আছে, মই চাই দিম বাৰু। বাইদেউ, আহাৰ মাহ পাৰ হোৱাই নাই নহয়, আজি জেঠৰ 15 তাৰিখ হৈছেহে। আপুনি আকৌ আহাৰৰ পাছতহে খাবলৈ কৈছিলে। মই ভাবিছিলোঁ শাওনৰ 1 তাৰিখ মানে খাম বুলি। বাইদেউ, মোৰচোন কাহটো বেছিহে হ'বলৈ ধৰিছে, চাই দিয়কচোন ভালকৈ। হোৱাট? অ' মাই গড! আপুনি কি বুজিলে বাৰু? মই কৈছিলোঁ যে আপুনি আহাৰ মানে খাদ্য খোৱাৰ পাছত দিনে দুবাৰকৈ জোকাৰি খাব। মই আপোনাক বহাগ জেঠ আহাৰৰ কথা কোৱা নাছিলোঁ। এই ঔষধটো দিনে দুবাৰকৈ খাদ্য খোৱাৰ পাছত আপুনি জোকাৰি খাব, তেতিয়া আপুনি অতি সোনকালে সুস্থ হ'ব। এতিয়া যাওক। অ' হয় নেকি বাইদেউ? মই আকৌ আপুনি আহাৰ মাহৰ পিছত খাবলৈ কৈছে বুলিহে। অ' বাইদেউ, মই আপোনাৰ ওচৰলৈ আকৌ আহিলোঁ। মোৰ গোটেই ৰাতিটো গা বিষ। ঔষধটো খুৱাইছে জোকাৰি জোকাৰি ল'ৰাটোৱে। গোটেই ৰাতি মই শুবই পোৱা নাই গা বিষত। বাইদেউ, কি ঔষধ দিলে এনেকুৱা জোকাৰি খোৱা ঔষধ? অ' বাইদেউ, কিবা এটা দিয়ক আকৌ। হোৱাট ননচেন্স! কি কথা কৈছে এইবিলাক হে? মই আপোনাক জোকাৰি খাবলৈ কোৱা নাই নহয়। মই আপোনাক কৈছোঁ যে বটলটো জোকাৰি পেলাই আপুনি দিনে দুবাৰকৈ খাদ্য খোৱাৰ পাছত খাব লাগে। আপুনি আকৌ কি এইবোৰ উল্টা পুল্টা লৈ প্ৰতিবাৰে মোৰ ওচৰত আহি আছে হে? No, 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 no.